বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মমিনৰ বিৰুদ্ধে সৰব প্ৰতিবাদ খেলিছে ডিফু চহৰৰ মাজমজিয়াত মমিনৰ পুত্তলিকা দাহ প্ৰতিবাদী ছাত্ৰসকলে। কাৰ্বি ভাষাপ্ৰেমীসকলৰ বাবে ভাল খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ' মন কী বাত জৰিয়তে বিশিষ্ট সাহিত্যিক তথা ভাষাবিদ চিকাৰী টিছক অভিনন্দন জ্ঞাপন। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰৱজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। বোকাজান বিধানসভা বিজেপিৰ বিধায়ক ডক্টৰ নুমল মমিনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাৰ্বি ছাত্ৰ সংগঠন। বিজেপি প্ৰাৰ্থী মমিনে সভা এখনত কাৰ্বি জাতীয় সংগঠনসমূহক কৰা কটু মন্তব্য আৰু পাৰ্বত্য জিলাখনত বসবাস কৰা সৰু সৰু জনগোষ্ঠীয় অস্তিত্ব বিভক্ত কৰা মানসিকতাৰ বাবে ছাত্ৰ সংগঠনে জনাই এই তীব্ৰ প্ৰতিবাদ কৰাৰ লগতে পুত্তলিকা দাহ কৰে মমিনৰ। ইফালে বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন প্ৰচাৰ সভা, শ্লোগান, প্ৰতিশ্ৰুতি, সমালোচনাৰে উত্তাল সমগ্ৰ ৰাজনৈতিক পৰিৱেশ। এনে সময়তে বোকাজান বিধানসভা সমষ্টিৰ বাবে পুনৰবাৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা বিজেপিৰ বিধায়ক ডক্টৰ নুমল মমিন সাঙুৰ খাই পৰিছে বিতৰ্কত। জিলাখনত বসবাস কৰা সৰু সৰু জনগোষ্ঠীৰ বাবে আঞ্চলিক পৰিষদৰ দাবী সম্বলিত পত্ৰ ৰাজ্যপাললৈ পঠোৱাৰ তথ্য জানিব পাৰি সৰব প্ৰতিবাদত নামে আছে। এই কাৰ্যৰ সৰব প্ৰতিবাদ জনাই ছাত্ৰসকলে ডিফুৰ ৰাজপথেৰে সমদল উলিওৱাৰ লগতে যোৱা ২৬ মাৰ্চত বোকাজানত অনুষ্ঠিত প্ৰচাৰ সভা এখনত কাৰ্বি জাতীয় সংগঠনসমূহক লৈ কৰা কটু মন্তব্যৰ প্ৰতিবাদ জনায়। Realize that the role that the organizations have played in Karbi Anglong, not only the Roman script movement, the Karbi Student Association have played a pivotal role in bringing this signing of Memorandum of Understanding in 1995. It is the KSA and other allied organizations which have played a pivotal role, and that's the reason today that whatever developments that we are seeing, whatever developments the people are enjoying, it's due to the hard work of the Karbi Student Association and other allied organizations. প্ৰতিবাদী ছাত্ৰসকলে ডক্টৰ নুমল মমিনৰ এই কাৰ্যৰ বাবে তীব্ৰ গৰিহণা দিয়াৰ লগতে ডিফু বজাৰৰ মাজমজিয়াত মমিনৰ পুত্তলিকা দাহ কৰে। অৰুণলেখে ৰিপৰ্ট, কাট নিউজ। কাৰ্বি ভাষাবিদ চিকাৰী টিছক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰেডিঅ' মন কী বাত জৰিয়তে অভিনন্দন জনাইছে। এই খবৰে নিশ্চয় প্ৰতিগৰাকী কাৰ্বি ভাষা সাহিত্য প্ৰেমী ৰাইজৰ মনত আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে। বিশ্বৰ বহু সৰু সৰু ভাষা উপভাষাসমূহ ক্ৰমে নিশ্চিহ্ন তথা বিলুপ্তি হোৱাৰ পথত অগ্ৰসৰ হৈছে। বিলুপ্তিৰ শাৰীত থকা এনে ভাষাসমূহৰ ভিতৰত কাৰ্বি ভাষাও আছে। যদিও কাৰ্বি ভাষাবিদ চিকাৰী টিছই একানপতীয়াভাৱে কাৰ্বি ভাষা সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰ্যত আত্মনিয়োগ কৰি আন্তঃৰাষ্ট্ৰীয়ভাৱে খ্যাত অৰ্জন কৰাৰ লগতে ভাষাটোক বিশ্ব দৰবাৰত স্থান লাভৰ বাবে গতিশীল কৰি তুলিছিল। Det yang kang pen kepacetak mon kibat puisi asayang dengalong ilitum amontri satpo akehai Narendra Modi ji nilipan nili menalam nili pialam karbi alam aku tak keklaim kedam kani koi ra prang pen kecepadu alam alang likonat pendong karjulong ni di sini ne tebon sita la suka cepadu Aputak langsung ke klaim karbiya lam berarti longle ruhu betik peringkat kepada Verja Parman nilai kebor long Linguistic Society of America anak tu ben nilai kita si anong aputak alangli nilai pan nilai keropon nilai men ke enpon ke nilai kepai posijitin kok lo langsung nak kepai suri non ke bangji obekinya tum along tempat dulu na, nasi Narendra Modi akehai Montri Satro, baru langkang pen, alang lipan
এলিনিংয়ে ক্লং পেন নিংখান সাম পাজিলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ' মন কৰি বাত জৰিয়তে বিশিষ্ট ভাষাবিদক অভিনন্দন জনোৱাত আৰু অধিক গুৰুত্ব বৃদ্ধি পাইছে কাৰ্বি ভাষাই এই সন্দৰ্ভত বিশিষ্ট ভাষাবিদগৰাকীয়ে অতি সৰলভাৱে সাংবাদিকেৰে হোৱা চমু সাক্ষাৎকাৰত মন্তব্য প্ৰকাশ কৰে যে এই প্ৰশংসা কেৱল তেখেতৰ বাবে উঠি অহা যুৱক যুৱতী তথা সমগ্ৰ জাতীয় সংগঠনৰ বাবে তেখেতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এইবাবে শলাগ জ্ঞাপন কৰে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ বোলে কথাতে বাদ পায় কথাতে কটা যায় কথা কৈ এতিয়া কেইবাটাও জাতীয় সংগঠনৰ ৰোষত পৰিছে বোকাজান বিধানসভাৰ বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মুমিন বোলে কথাতে বাদ পায় কথাতে কটা যায় কথা কৈ এতিয়া কেইবাটাও জাতীয় সংগঠনৰ ৰোষত পৰিছে বোকাজান বিধানসভাৰ বিজেপি প্ৰাৰ্থী ডক্টৰ নুমল মুমিন মুমিনে বোকাজানত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তত সাংবাদিকৰে হোৱা কথা বতৰাত কাৰ্বি জাতীয় সংগঠনসমূহৰ ওপৰত কৰা কটু মন্তব্যত জাঙুৰ খাই উঠিছে কেচেকে ধৰি চাৰি জাতীয় সংগঠন কেচেকে ধৰি চাৰি জাতীয় সংগঠনে আয়োজন কৰা সংবাদ মেলত ছাত্ৰ নেতৃত্বই এইদৰে মন্তব্য প্ৰকাশ কৰে যে ডক্টৰ নমমিনে কাৰ্বি আংলঙত কেতিয়া আহিছে আমি গম নাপায় আৰু কি কন্ট্ৰিবিউশ্যন দিছে কাৰ্বি আংলঙত যিমানখিনি সংগঠন আছে যিমানখিনি ৰাইজে ইয়াত আছে যিমানখিনি কমিউনিষ্টবিলাক ইয়াত আছে আমি তাৰ কন্ট্ৰিবিউশ্যনটো আমি গম নাপায় আমি দেখিও পোৱা নাই এই মানুহে আজি বিজেপিত গৈ অসমৰ খিলঞ্জীয়া মানুহক অসমীয়া আমাৰ অসমত আমাৰ খিলঞ্জীয়া মানুহক টৰ্চাৰ কৰিবলৈ সি চেষ্টা কৰিছে অসমত সি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট আনি পেলাই হিন্দু বাংলাদেশীক ইয়াত চিটিজেনশ্বিপ দিবলৈ সি চেষ্টা কৰিছে আমাৰ ইয়াত খিলঞ্জীয়া মানুহৰ ভিতৰতে ইয়াতে আমাৰ কুকি আছে ৰেংমা আছে ট্ৰাইবেল আমাৰ কাৰ্বি আছে ডিমাচা আছে আমাৰ ট্ৰাইবেল ভিতৰতে সি বিভাজন কৰিবলৈ চেষ্টা কৰিছে যাতে সি ডিভাইসিভ পলিটিক্স খেলি সদায় সি এমএলএ হৈ যাব আৰু দুৰ্নীতি কৰি থাকিব তাৰ এটো চেষ্টা কৰিছে আৰু তেনেকুৱা মানুহ পৰা এটা ভাল কথা ওলাব এটা ভাল কথা ক'ব তেনেকুৱা আমি আগৰ পৰাও মানে ভাবা নাই আৰু যি মন্তব্যত এইদিনাখন আপোনাৰ কাৰ্বি আংলঙত যি সংগঠনৰ প্ৰতি মন্তব্য দিছে এইটো বেয়া এইটো ভেলুলেছ বুলি আমাক কৈছে আৰু বিভিন্ন কিবা কিবি কথা কৈছে আমি আচৰিত হোৱা নাই তেনেকুৱা শিক্ষিত মানুহ থাৰ্ড ক্লাছ মেণ্টেলিটি মানুহ বেয়া কথাই ক'ব আমি গম পাই তাৰ কাৰণে আজি আমি কাৰ্বি ছাত্ৰ সন্থা আৰু যিমানখিনি ইয়াতে ছ'চিয়েল অৰ্গেনাইজেশ্যনছ বিলাকে আছে বোকাজানৰ পৰা বিষ্ণু লেখে ৰিপৰ্ট কাট নিউজ বিধানসভা নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান দিন বাকী পাৰ্বত্য জিলাখনত আন নিৰ্বাচনৰ সময়ত ঘটাৰ দৰে এইবাৰো বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ দৰে কাৰ্বি আংলংবাসীৰ ৰাইজৰ দীৰ্ঘদিনীয়া দাবী 246 ক সমাধানৰ কথা সংবাদ মাধ্যমত নিৰ্বাচনী প্ৰচাৰ সভাত সঘনে উল্লেখ কৰিছে নেতাসকলে কাৰ্বি আংলং ৰাইজ সকলোৱে জানে বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত কতো উল্লেখ নাই 246 ক সন্দৰ্ভত অথচ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত গণসমাৱেশসমূহত 246 ক সমাধানৰ কথা কৈ ভাগৰি নপৰে বিজেপি নেতাসকল হাওড়াঘাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থী দৰসিং ৰংহাঙেও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ 246 ক সন্দৰ্ভত ৰাইজক আৱেগ জগাই তোলাকৈ এইদৰে মন্তব্য আগবঢ়াইছে ভাবিবলৈ যায় যে সুদীৰ্ঘ কাৰ্বি আংলঙৰ ৰাইজে অট'নমাছ ষ্টেট মুভমেণ্ট ইমপ্লিমেণ্টেশ্যন অফ আৰ্টিকল 244A যিটো সমস্যা সেই সমাধানৰ কাৰণে সকলো ৰাইজে বিচাৰে গতিকে মই MLA জিকাৰ পাছত যেতিয়া অসমৰ যিটো এছেম্বলিত সেই এছেম্বলিত মই কাৰ্বি আংলঙৰ ৰাইজৰ যিটো ইচ্ছা সেই কথাবোৰ মই তাতে উত্থাপন কৰিম আৰু মোৰ যিমান সম্ভৱ মোৰ লগত যিমানখিনি শক্তি আছে বুদ্ধি আছে বিবেক আছে এই সকলো প্ৰয়োগ কৰি আমি অতি শীঘ্ৰে
আৰ্টিকল 2 ৰূপায়ণৰ কাৰণে মই সকলো শক্তি মই প্ৰয়োগ কৰিম বুলি মই আজি আপোনালোকৰ যোগেদি কাৰ্বি আংলঙৰ ৰাইজক মই আশা দিব বিচাৰিম তেনেকৈ বৈঠালাংছ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ৰূপসিং তেৰণেও বিধায়ক হিচাপে জয়ী হোৱাৰ পিছত বিভিন্ন সমস্যা সমাধানৰ লগতে কাৰ্বি স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰ সমাধানৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰে Akan kaide tum jadi lo kar ben long rat tum ke utama state ke hang abang ke di tum assembly apluru long di tum kapan ke claim pon pen ka pitu ni pantani de lo kuma thapon pitu ni claim আৰু সাংসদ হৰেণ সিং বেও সংসদত উত্থাপন কৰা ছেকেণ্ড চেৰেক ভাষণৰ সন্দৰ্ভত এইদৰে কয় নিৰ্বাচনী পৰিৱেশত এইদৰে কয় Ono macing mai bedi. Oh, bang macing mai bilang bola yang kan lo. Oh, kalang. Non macing mai fan klaim bom lo. Oh, okay sir, thank you. Social media lo hang yo ben hok kali. Oh, la solam mane kla dak. Rana tang ho yar DRO official lo ke hemprek lo le mati. Lalu sir. Direct itu ka amit ka ban de ti. Lalu. Hemprek na piuna jak ko gedo. Bang ko lo ke ti. Oh, lalu rak ke sini kang tu sikap. Okay lah lo. Aku Karbiang lo ngaran aning ke. BJP सरकार होती hemprek lo. Okay sir. আনহাতে ৰাজ্যত বিগত 2009 বৰ্ষৰ তদানীতন কংগ্ৰেছৰ শাসনকালত পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণিত অনুষ্ঠিত বিশাল সভাত বিজেপি নেতা LK আৰবানী 2014 চনত ডকমকাত অনুষ্ঠিত বিশাল জনসভা উদ্দেশ্যে কৰা ভাষণক তেতিয়াৰে বিজেপি সভাপতি ৰাজনাথ সিঙেও কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হলে কাৰ্বি আংলং ৰাজ্যৰ দাবী 246 ক সমাধানৰ সন্দৰ্ভত কাৰ্যকৰী কৰাৰ বাবে বিবেচনা কৰাৰ কথা কয় আজিও কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে এই বিষয়ত বাস্তৱত একো নকৰা হ'ল তৎসত্ত্বেও অদ্যপি বিজেপি নেতা সকলেও জিলাখনৰ প্ৰতিটো নিৰ্বাচনী সভাত 246 ক সন্দৰ্ভত ভাষণ আগবঢ়ালে যে নিৰ্বাচনী প্ৰচাৰ অসম্পূৰ্ণ হৈ ৰব এনে ভাৱত ভোটাৰ ৰাইজৰ আগত ভাষণ প্ৰসংগত এই দাবী সন্দৰ্ভত উল্লেখ কৰি সহজ সৰল ৰাইজক আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছে সমস্যাটো বাণিজ্যিক বিৰতিৰ isi berta kime nangli tum keton kilang abang phu kiri ka siksak mate katura doma do pulo tangte mathanang ni nangli tum joy ki pen keton kilang abang phu long ikji lake Karbi Security Services Private Limited along lasi humre ignon adim lake TV center do lasi kachini thuli thoje phan la ber ki pia number long humre ignon O ek sabun penjang tu nang pitha Karyana bordo jima Abe ik det ni O ek light abordo ek jima Ako iskola bega son long ek jima Ola bang awedat jibon ni nang linai polote hithian dan nang kok jibon Ai tema hithian ke dam jita ka hello bhara le ador ki sono nante E oi Pila oi konat akola dalong lorong khelana long ajada hormuta kelong lap jike bai oi inje phangchu enterprise dak rong khelana hithi aru se dolomati oi nang ta kya ajale nang chi sita long epo kalang lo nang litum ladak hema long kinang sot hormu penching lo kitab buhi gift items electrical item kitchenware ason hormu anta long ponji Lasi humre iknon MS Phangchu stationery pen non puthot akini kangpu ponthu je Phangchu enterprise akulat Difu Manja road Rongkhelan lapen Jorsongasong road Difu পিছত পুনৰ বাতৰি মজিয়া কংগ্ৰেছ প্ৰাৰ্থী চুমৰহাঙৰ বাবে বিভিন্ন ভোট কেন্দ্ৰৰ অঞ্চলত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি হাতৰ ছবিত ভোটদান কৰিবলৈ ভোটাৰ ৰাইজক আহ্বান কৰিছে কাউপা
বিজেপি প্ৰাৰ্থী দৰসিং ৰংহাঙৰ গৃহ সমষ্টিত কংগ্ৰেছৰ সমৰ্থনত কাউপাৰ নিৰ্বাচনী সভা সমষ্টিটোৰ ঊৰ্ধ ৰিজান ৰামসিং টিছক গাঁৱত শনিবাৰে নিৰ্বাচনী সভা অনুষ্ঠিত কৰি কাউপাই ভোটাৰ ৰাইজক হাতৰ ছবিত তেওঁলোকৰ বহুমূলীয়া ভোট প্ৰদানৰ আহ্বান কৰে BJP hat pariam nan po Kongres ay hay nan po pensni takarjam sing nang po junjung ba Menilo na cara utoy la song tumo anta ini song no para tum ke la si son cem dan so prang sini ni tum mane tipu ya so banke Kongres tunji amu tunji putan ni tipu pe kira keme lo mekya কাউপাৰ সভাপতি মোহন তেৰণে ভোটাৰ ৰাইজৰ আগত ভাষণ প্ৰদান কৰোঁতে তীব্ৰ সমালোচনা কৰে বিজেপি দলক উল্লেখ্য উক্ত দিনা কাউপাই একেলগে টিফু বিধানসভা সমষ্টিৰ অন্তৰ্গত মানজা 7 মাইল ৰামসিং ইংহি গাঁও গাৰু গাঁও আদি কেইবা ঠাইত কংগ্ৰেছ প্ৰাৰ্থী চুম ৰংহাঙৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ষ্টেফান টেনৰ ৰিপৰ্ট কাপ নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ